নমস্কাৰ মোৰ ইউটিউব চেনেল সমন্বয় অন্য এক যাত্ৰালৈ মই শেৱালী বৰুৱাই সকলো শুভকাংক্ষীকে মই স্বাগতম জনাইছোঁ। মই আজি অন্য এটা ভিডিঅ' লৈ আপোনালোকৰ আগত আহিছোঁ। আচলতে ভিডিঅ' বনাবলৈ মন নোযোৱা হৈছে। জুবিন দা যেতিয়াৰ পৰা নাইকিয়া হৈছে ভিডিঅ' ক'ৰবাত কিবা যাবলৈ খাবলৈ মন নোযোৱাৰ নিচিনা হৈছে। তথাপিতো আমি কৰণীয়খিনি কৰিবই লাগিব। আজি জুবিন দাৰ এমাহ হৈ গ'ল জুবিন দা আমাৰ মাজত কায়িকভাৱে নাইকিয়া হৈছে যদিও জুবিন দা নাই বুলি ক'বলৈ আমি হয়তো বহুত অসুবিধাত পৰোঁ। জুবিন দা নাই বুলি ভাৱটো আমাৰ নাহে। তথাপিতো ভগৱানে আমাৰ ওচৰৰ পৰা জুবিন দাক হয়তো স্বৰ্গলৈ লৈ গ'ল। কাৰণ ভাল মানুহ সদায় সোনকালে লৈ যায় বুলি কোৱা শুনো। আগৰ পৰাই এইটো কথা আমি মা দেউতাহঁতে বা আমাৰ খুৰা খুৰী বৰদেউতা এইবিলাকে কোৱা শুনো যে ভাল মানুহক সোনকালে ভগৱানে লৈ যায়। ঠিক তেনেকুৱাই হৈছে জুবিন দাৰ ক্ষেত্ৰত। আমি সকলোৱে ইমান ভাল পাওঁ জুবিন দাক। ডেকা বুঢ়া সকলোৱে সৰু ল'ৰা ছোৱালীৰ পৰা আদি কৰি সকলোৱে জুবিন দাক ইমান ভাল পায়। জুবিন দাক সেইকাৰণে সোনকালে ভগৱানে আমাৰ ওচৰৰ পৰা লৈ গ'ল। জুবিন দা নাইকিয়া হৈছে যদিও জুবিন দাৰ যিখিনি কৰণীয় যিখিনি কৰি থৈ গ'ল অসমৰ কাৰণে বিশ্ববাসীৰ কাৰণে তেওঁক নাইকিয়া হ'ব বুলি ভাবিবলৈ হয়তো আমি কেতিয়াও নোৱাৰোঁ। তথাপিতো আমি তেওঁক কায়িকভাৱে দেখা নাপাওঁ, কিন্তু তেওঁৰ গানে তেওঁৰ যিখিনি কৰ্মৰাজি কৰি থৈ গৈছে সেইখিনিতো কেতিয়াও নাইকিয়া হ'ব নোৱাৰে। কাৰণ যুগে যুগে জুবিন দা আমাৰ মাজত জীয়াই থাকিব। আৰু জুবিন দাৰ যিখিনি কলা সংস্কৃতি বুলিয়েই নহয়, তেওঁ সামাজিক ক্ষেত্ৰতো বহুত কাম কৰি থৈ গৈছে। তেওঁ সমাজ সেৱক আছিলে, সমাজৰ কাৰণে হিত চিন্তা কৰিছিলে। সেইবিলাক কামো আমাৰ আদৰ্শ হিচাপে জুবিন দাই বহুতখিনি দেখুৱাই থৈ গৈছে। আৰু আমি সেইখিনি জুবিন দাৰ আদৰ্শ আমি ল'ব লাগে। সকলোৱে জুবিন দাৰ এমহীয়াত হয়তো ভগৱানৰ ওচৰত তেওঁক প্ৰাৰ্থনা কৰিছে। জুবিন দা য'তে আছে স্বৰ্গত য'তে আছে জুবিন দা ভালে থাকক আৰু তেওঁ অতি সোনকালে আমাৰ মাজত হয়তো আহিব, সেই ভাৱটোও আছে। প্ৰত্যেক মানুহে কয় জুবিন দা আকৌ আমাৰ মাজত আহিব, কিন্তু আমি জুবিন দা বুলি হয়তো নাজানিম, কিন্তু জুবিন দা আমাৰ মাজত আহিব। প্ৰত্যেক মানুহে এইটো কথা আলোচনা কৰে। মানুহে ইমান যে জুবিন দাক ভাল পায় সেইকাৰণে মানুহে এইটো কথা মানি ল'ব পৰা নাই যে জুবিন দা নাইকিয়া হ'ব পাৰে। কাৰণ জুবিন দা এতিয়া যদি জীয়ায়ো নাই তথাপিতো জুবিন দা আকৌ আমাৰ মাজত আহিব বুলি সেইটোৱে আলোচনা হয়। সেইকাৰণে জুবিন দাৰ যিখিনি আদৰ্শ আমি সকলোৱে ৰাখিব লাগে। আজি এমহীয়া জুবিন দা য'তে আছে ভগৱানৰ ওচৰত সকলোৱে প্ৰাৰ্থনা কৰিছে। কৃষ্ণ নমস্কাৰ, ধন্যবাদ।